Okay, তো প্ৰথম প্ৰশ্নৰ ধৰণ আছে আপোনালোকে দেখিবলৈ পাইছে যে আসাম স্কিল ইউনিভাৰ্চিটি ইজ এষ্টাব্লিছ এট আসাম স্কিল ইউনিভাৰ্চিটি ক'ত এষ্টাব্লিছ আছে এতিয়া অপশ্যনবোৰ আছে দৰং তেজপুৰ কোকৰাঝাৰ ডিব্ৰুগড় ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দৰং ইয়াৰ পিছত নেক্সট প্ৰশ্ন আপোনালোকে ইয়াত দেখিবলৈ পাইছে হু ট্ৰেন্সলেট দ্য মেথামেটিক্স বুক কিতাবত মঞ্জাৰী তো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে ইয়াত অপশ্যনবোৰ দেখিবলৈ পাইছে মাধৱ কান্দালী বানা ভট্টা তাৰপিছত আছে বকুল শাস্ত্ৰীয়ে মহেন্দ্ৰ কান্দালী ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বকুল শাস্ত্ৰীয়ে তাৰপিছত নেক্সট প্ৰশ্ন ধৰণ আছে 3 নম্বৰ প্ৰশ্ন আপোনালোকে দেখিবলৈ পাইছে মিছন বসুন্ধৰা 2.0 ইজ এ চাৰ্টেইন দ্য কনচেপ্ট অফ মোৰ মাটি মোৰ দেশ মোৰ মাটি মোৰ ঘৰ মোৰ মাটি মোৰ চেনেহৰ মোৰ মাটি মোৰ অধিকাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মোৰ মাটি মোৰ অধিকাৰ ইয়াৰ পিছত নেক্সট প্ৰশ্ন 4 নম্বৰ পিনে যাওঁ বলক 4 নম্বৰত আকৌ একে প্ৰশ্ন আছে চাওক 4 নম্বৰত আছে দা আসাম মেঘালয় শ্বেয়াৰ বাউণ্ডাৰী অফ এবাউট 804 কিলোমিটাৰ 864 কিলোমিটাৰ 884 কিলোমিটাৰ অপশ্যন ডি 894 কিলোমিটাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 884 কিলোমিটাৰ পিছত শুদ্ধ উত্তৰটো এনেধৰণৰ আছে আপোনালোকে দেখিবলৈ পাইছে লাচিত বৰফুকন was born in 23 November 1623 অপশ্যন বি 1622 ইয়াৰ শুদ্ধ উত্তৰটো আছে 1623 অপশ্যন ডি আছে 1632 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 24 November 1622 ইয়াৰ পিছত নেক্সট প্ৰশ্ন ধৰণ আছে বেটেল অফ দ্য আলাভৈ was fought in 1659 1669 1689 88 68 1658 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 6 ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1669 ইয়াৰ পিছত নেক্সট প্ৰশ্ন আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় ইয়াৰ পিছত আছে নেক্সট প্ৰশ্ন world longest river cruise Ganga Vilas start from the Banarasi to the which city of Assam ইয়াৰ অপশ্যনবোৰ আছে ধুবুৰী গুৱাহাটী ইয়াৰ পিছত আছে চাওক গোলাঘাট ডিব্ৰুগড় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড় বানাৰসীৰ পৰা ডিব্ৰুগড়লৈকে আহিছিল গংগা বিলাস তো অপশ্যন 8 নম্বৰ প্ৰশ্ন দেন আছে হু won the সাহিত্য একাডেমী award 2022 for poetry collection Sansini Mandira Sansiri Modira in Bodo language. Okay, so ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ধৰণীধৰ অৱাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইয়াৰ পিছত নেক্সট প্ৰশ্ন আছে 9 নম্বৰ প্ৰশ্ন আছে from 23 ছাত্ৰ দিৱস বা ষ্টুডেণ্ট ডেইলি উইল বি অবজাৰ্ভ এনুৱেলি অন মানে কেতিয়া 23 চনৰ পৰা নেক্সট কেতিয়া মানে কোনটো দিনত এনুৱেলি পালন কৰা হ'ব বুলি কৈছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 31 মাৰ্চ 31 মাৰ্চ অপশ্যন বি 31 মাৰ্চ তাৰপিছত নেক্সট প্ৰশ্ন আছে 10 নম্বৰ কুৱেশ্যন আপোনালোকে দেখিবলৈ পাইছে Mr. Tapan Kumar Deka appointed as the director of IB তাৰপিছত আছে CBI CID Raw ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ IB ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যন এনেধৰণৰ আছে চাওক India first carbon natural film ऐसा ये जहान was directed by the which Assamese director শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আপোনালোকে দেখিবলৈ পাইছে ইয়াত ওকে বিশ্বজিৎ বৰাৰ দ্বাৰা কৰা হৈছিল which of the national park Assam is here continue the forest patches of the Pichbo Wildlife Sanctuary in Jingme Wangchuk National Park ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাইমনা নেশ্যনেল পাৰ্ক ইয়াৰ পিছত আছে অপশ্যন 13 number question which one of the first play composed by Srimanta Shankardeva was fast of the future marks of for character ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আছে চীনা যাত্ৰা আৰু পিছত আছে নেক্সট প্ৰশ্ন আপোনালোকে দেখিবলৈ পাইছে চাওক when was the armed force palace for act 1958 as AFSPA was fight imposed in Assam ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1990 তো 14টা প্ৰশ্ন আছিল আজিৰ এই ভিডিঅ'ত নেক্সট ভিডিঅ' অতি সোনকালে আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ' অতি সোনকালে পাব আজিলৈ এইখিনিতে আৰু বাই